हेलो एवरीवन আজি আকৌ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো সদায় ভিডিঅ' দিবই লাগিব যিহেতু সেইটো কাৰণে আজিও আৰম্ভ কৰিছো জাস্ট গা ধুলো গম পাইছেই চাগে চুলি তিতি আছে আজি মুধলো মানে মই ডেইলি এক্সাৰসাইজ কৰিব লৈছো আজি বহুত দিন কৰা নাছিলো আকৌ এতিয়া অকমান শকত হোৱা যেন লাগিছে সেই কাৰণে আকৌ এক্সাৰসাইজ কৰিবলৈ আৰম্ভ কৰিছো আৰু এক্সাৰসাইজ কৰিলে কি হয় ঘামি যায় ন গুটি ঘামি গলে চুলিখিনি তেনেকৈ ৰাখি দিলে আপোনাৰ চুলিখিনি বহুত ডেমেজ হয় আৰু চুলি সৰে বেছিকৈ চুলি এনেও চুলি সৰেই আৰু বেছিকৈ সৰিবলৈ ধৰে সেইটো কাৰণে মই মূৰটো তিয়াই দিম সদায় আমাৰ ডাৰ্লিঙে কি কৰিছা হা চুইট টেষ্ট মই ফুট ললো মই ফুট লোৱা দেখি তাকো ফুট ল'ব লাগে সদায় মই যে লিপষ্টিক লওঁ তাকো লিপষ্টিক ল'ব লাগিব মই ফুট ল'ব লাগিব একদম পাতি দিবগৈ গৈ পেলাই মই মূৰটো ধুই গাটো ধুই আহি পেলাই ফুট ল'লোঁ চাওঁ দেখা তোমাৰ ফুটটো দেখাই দিয়া এইয়া ইও ফুট ল'লে বাকী কাম বন কৰি আজৰি হ'লোঁ এতিয়া ভাত বনাম আজি দিনত মানে ল'ৰা মই অকল থাকোঁ ন বেছিকৈ বনাবলৈ মন নাযায় আচলতে এগ কাৰী বনাম আজি দেখুৱাম বাৰু কেনেকৈ বনাওঁ মই চিম্পুলকৈ বনাওঁ যিটো ল'ৰাক খুৱাওঁ বেছি মছলা চছলা ইউজ কৰিব নোৱাৰোৱেই দেখাম বাৰু দিয়ক এতিয়া ঠিক আছে মই কিটচেন গৈ ল'ম মই আহিছোঁ এগ কাৰী বনাম এতিয়া মই ফ্ৰণ্ট বেক কেমেৰা দি দেখাই আছোঁ ৰ'ব এনেকৈ অকণমান দিগদাৰ হয় এগ কাৰীৰ কাৰণে মই লৈছোঁ এয়া পিঁয়াজ আদা নহৰু পেষ্ট এয়া বিলাহী পেষ্ট কৰি লৈছোঁ এয়াটো আপোনাৰ পাঁচফোৰণ জিৰা গুড়ি ধনিয়া গুড়ি হালধি নিমখ জলকীয়া নিদিওঁ যিটো ল'ৰাক খুৱাম জলকীয়া নিদিওঁ প্লাছ এয়া আলু বইল কৰি অলপ ভাঙি লৈছোঁ এয়া দিম এগখিনি মই এনেকৈ দিম মই ফ্ৰাই কৰি নেপেলাওঁ এগখিনি যদি ফ্ৰাই কৰি পেলোৱা হয় একো নাথাকেই সোৱাদ নোলায় চ' মই এগটো এনেকৈ বইল কৰি এনেকৈয়ে দি দিওঁ লাষ্টত আৰু লেটছ ষ্টাৰ্ট ইমান ভালকৈ নাজানো বনাব তথাপিতো চেষ্টা কৰিম মই তেল বহুত কম খাওঁ এতিয়া সৰহ যেন দেখিছে কিন্তু মই তেল বহুত কম দিওঁ আগতে বহুত সৰহ দিওঁ কিন্তু এতিয়া মই গম পোৱা হ'লোঁ তেলটো যে হেল্থৰ কাৰণে বেয়া চ' কমাই খাবলৈ লৈছোঁ মই এতিয়া এটা নতুন হেৰি খাইছোঁ কিবা এইটো আগৰ যদি নাজানো কিন্তু মই নতুনকৈ আনিছোঁ বহুত ভাল হয় ৰাইচ ব্ৰেন অইল প্লাছ এতিয়া দিম অকণমান গৰম হওক তেলটো কেৰাহী গৰমেই হৈ আছিলে বহুত টাইম এতিয়া মই পাঁচফোৰণ দি দিম পাঁচফোৰণ দিছোঁ এয়া মই হাতেই লগাইছোঁ আৰু উপায় নাই গেছটো পূৰা ল' ফ্লেমত দি আছোঁ কোনখিনি হৈছে তাৰপিছত আদা নহৰু পিঁয়াজৰ পেষ্টটো দি দিম মই গ্ৰেভিটো ঠিক কৰি আছোঁ ফাৰ্ষ্ট টাইম ৰংটো মানে যেতিয়া তেলখিনি ওপৰলৈ গুচি আহে মই তেতিয়াই ৰাখি দিওঁ আচলতে হ'ল বুলি ভাবোঁ আৰু গ্ৰেভিটো দুটাৰ কাৰণেহে কমকৈ বনাইছোঁ ৰং উঠি গ'ল এতিয়া ইয়াত মই দিম হালধি গুড়া দিছোঁ তাৰপিছত জিৰা
লগত ইয়াত ধনিয়া পাউডাৰ অকণ দি দিছোঁ। এইখিনি এতিয়া অকণমান মিক্স কৰি লওঁ। বাচ্চাৰ কাৰণে এনেকৈয়ে বনাব লাগিব, বেছি মছলা ইউজ কৰিব নোৱাৰিম, জ্বলা। মই খুওৱা নাই মানে তাক, মই যদি এতিয়া খুৱাওঁ বাপেকে মোক ৰাতিলৈ আহি পেলাই দিব সেই গালি। খুৱাওঁ তথাপি মাজে মাজে দিওঁ আৰু মনে মনে। এতিয়া ইয়াত যিখিনি মই পেষ্ট কৰিছোঁ বিলাহী, সেইখিনি দি দিম। গ্ৰেভিটো হৈছেগৈ আৰু অকণমান বিলাহীটো সিজক। গ্ৰেভিটো সম্পূৰ্ণৰূপে হৈ গৈছে। এয়া দেখিছে, টেষ্ট মজা উঠিছে দেই, স্মেলটোতে গম পাইছোঁ। এতিয়া ইয়াত মই বইল কৰি থোৱা আলুখিনি দি দিম। যিহেতু বইল কৰি থোৱা আছে, বেছি টাইম নিসিজিলেও হ'ব। এনেই অকণমান টাইম সিজিবৰ কাৰণে ইয়াত মই ঢাকনাখন দি দিম। এতিয়া অলৰেডি সিজি গৈছে। ইয়াত এতিয়া মই পানী গৰম কৰি দিছোঁ। গৰম কৰা পানী অকণ দুটা জোখত দিম আৰু বেছি নালাগে। দুটা মানুহ যিহেতু কমকৈ দিছোঁ, বেছিকৈ হ'লেও ভাল নালাগে। এইখিনি অকণ উতলাৰ পিছত ইয়াত ডিমখিনি দি দিম। এয়া অলৰেডি সিজি গৈছে। ইয়াত এতিয়া মই পানী গৰম কৰি দিছোঁ। গৰম কৰা পানী অকণ দুটা জোখত দিম আৰু বেছি নালাগে। দুটা মানুহ যিহেতু কমকৈ দিছোঁ, বেছিকৈ হ'লেও ভাল নালাগে। এইখিনি অকণ উতলাৰ পিছত ইয়াত ডিমখিনি দি দিম। আছে ইয়াত এতিয়া মই যিখিনি বইল কৰি দিছিলোঁ ডিম, সেইখিনি দি দিম। অলপ দিগদাৰো হৈছে বাৰু, নিজে মোবাইল ধৰি আছোঁ, নিজে কৰিও আছোঁ, বনায়ো আছোঁ। ইয়াত দি দিলোঁ। এতিয়া ইয়াত এটা বস্তু এড কৰা নাই, নিমখটো। নিমখটো সদায় লাষ্টত দিওঁ, তেতিয়াহে জোখটো পাওঁগৈ। নিমখটো দি দিওঁ। দিয়া অকণমান ভালকৈ উতলক, তাৰপিছত নমাই দিম আৰু। এগ কাৰী কমপ্লিট। এতিয়া থকা হ'লে মই ধনিয়া দি দিব পাৰিলোঁহেঁতেন ওপৰত, যিহেতু ধনিয়া ছিজন গৈছে। নাই, এনেকেই খাব লাগিব আৰু, হৈ গৈছে। ৰাখি দিওঁ আৰু। ভাত বনাই হ'ল। এতিয়া মই বেটাক মানে তাৰ হেল্থৰ কাৰণে এটা প্ৰডাক্ট ইউজ কৰোঁ, সেইটো অলপ খুৱাই লওঁ। এইটো সি দেখি আছে, দেখি কাৰণে তাক লাগেই। চাওকচোন কি লাগেই নে এইটো লাগেই। খুৱাইছোঁ ৰ'ব। এইটো হ'ল IMCৰ বাল শক্তি। বহুত ভাল হয় এইটো। খুৱাই পেলাই মই নিজে প্ৰমাণ পাইছোঁ। খোৱা বেছি দিন হোৱা নাই পিছে, কিন্তু মই প্ৰমাণ পাইছোঁ। আগতে তাৰ লেট্ৰিনটো মানে ডেইলি নহয়,
যিখিনি বাচ্চা আছে গম পাই চাগে ডেইলি লেট্ৰিন নহয়, কিন্তু এইটো খোৱাৰ পৰা ডেইলি লেট্ৰিনটো হয়, ৰাতিপুৱাই কৰে লেট্ৰিনটো, আৰু আপোনাৰ ভোক লাগে তাৰ আগতে খাবও মন নকৰে। এইটো প্ৰাইচটো হৈছে আপোনাৰ 175, বেছিও নহয়, এফৰ্ডেবল হয়, ল'ব পাৰে। আচলতে IMCৰ দোকান য'তে ত'তে নাথাকে, তথাপিতো খবৰ কৰিলে গম পাব, থাকেই বা প্ৰতিটো ডিষ্ট্ৰিক্টতে আছেই। মোৰ ভণ্টি এজনীয়ে কৈছিলে IMCৰ কথা, তাই মই ইউজ কৰোঁ বা মই কি ইউজ কৰোঁ আপোনালোকক জনাম। বেটাক মই এইটো খুৱাওঁ, বালশক্তি। স্পেচিয়েলি মই প্ৰিয়ংকাক থেংকছ ক'ম, কাৰণ তাইয়ে মোক IMCৰ বিষয়ে কৈছিলে। এইটো খোৱা বা বিশেষকৈ মোতকৈ এই বস্তুটো খোৱাৰ পৰা মই বহুত ভাল ৰিজাল্ট পাইছোঁ বেটাৰ ক্ষেত্ৰত। থেংক ইউ। এইটো এইটো আপোনালোকে 1 চামুচকৈ দিব লাগিব, 1 বছৰৰ পৰা 3 বছৰলৈকে আপোনাৰ 1 চামুচকৈ। আমাৰ ধৰক 2 বছৰ প্লাছ হৈছে, তথাপি সেইকাৰণে মই তাক এতিয়া 1 চামুচকৈ দি আছোঁ। টেষ্টটো বহুত ভাল হয়, জামৰ দৰে। খাবলৈও ভাল পায়। একচুৱেলি কিছুমান মেডিচিন বুলি নহয়, যিকোনো বস্তু বাচ্চাই খাব মন নকৰে, কিন্তু আমাৰ ল'ৰাই এইটো খোৱাৰ পিছতো লাগিয়ে থাকে, তাকে চামুচৰ পিছত আৰু লাগে। ভাল পায়। চ' আপোনালোকে ট্ৰাই কৰি চাব পাৰে। তৰকাৰী হৈ গ'ল, এতিয়া এয়া আমাৰ বহিয়ে লৈছেহি ভাত খাবলৈ। আমাৰ এনেকেই ভাত খাওঁতে এনেকেই বহি লয়। খাবা নি? হাতত ইপিনে চুইট টচ, এটা চুইট টচ শেষ কৰিবই পৰা নাই, সেইটো আঁতৰাই দিব লাগিব। এয়া ফাইনেল লুক এগ কাৰী। দেখি ল'ব, চাই ল'ব, নুচুবা। এইয়া এতিয়া ভাতকেইটা বাঢ়ি আনো, দুইটাই খাই লওঁ, খাই পেলাই শুমগৈ আৰু। আজিলৈ আৰু বাই বাই, কাইলৈ লগ পাম। তেতিয়ালৈকে টেক কেয়াৰ, বাই বাই কোৱা, বাই কৈ দিয়া, বাই কৈ দিয়া। ফ্লাইং কিছ এটা দি দিয়া।